আজি দুপৰীয়া বিলাসীপাৰা সমজিলা আয়ুক্তই ভাষা গৌৰৱ সপ্তাহ উৎসৱ সন্দৰ্ভত এখন সভা অনুষ্ঠিত কৰে। সভাখনত পৌৰহিত্য কৰি বিলাসীপাৰা সমজিলা আয়ুক্ত IAS বিষয়া সৃষ্টি সিঙে জনায় যে অসম চৰকাৰে অহা 3 অক্টোবৰৰ পৰা 9 অক্টোবৰলৈ বিলাসীপাৰা সমজিলাখনত সপ্তাহজোৰা কাৰ্যসূচীৰে অসমৰ সকলো জনগোষ্ঠীয় ভাষাকে সাঙুৰি বিদ্যালয় মহাবিদ্যালয় অনুষ্ঠান প্ৰতিষ্ঠানৰ মাজত ভাষা গৌৰৱ সপ্তাহ উৎসৱ সন্দৰ্ভত এক ব্যাপক সজাগতামূলক সভা আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে। তাত সকলোকে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। সভাখনত সহকাৰী আয়ুক্ত জিয়াউৰ ৰহমানকে আদি কৰি প্ৰতিটো চৰকাৰী বিভাগৰ বিভাগীয় বিষয়া আৰু অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মুছলেমউদ্দিন আহমেদ, হাকামা সাহিত্য সভাৰ সম্পাদক ধ্ৰুৱৰঞ্জন চক্ৰৱৰ্তী সভাপতিক উদ্দেশ্যি অসমীয়া ভাষাটোক অফিচ আদালতত যাতে বাধ্যতামূলকভাৱে প্ৰয়োগ কৰে তাৰ বাবে আহ্বান জনায়। আজিৰ গুৰুত্বপূৰ্ণ সভাখনত ভালেকেইখন শাখা সাহিত্য সভাৰ সভাপতি সম্পাদক আৰু সদস্যসকল উপস্থিত আছিল। यहाँ पे कोई और बोली जाने वाली भाषा है वो सारी भाषाओं को सेलिब्रेट है। तो इसमें कोई भी रीजनलिज्म या किसी पर्टिकुलर लैंग्वेज का बायस ऐसा नहीं है। और एसएम और बंगाली क्योंकि दोनों को ही क्लासिकल लैंग्वेज न्यूज़ डेस्क रिपोर्ट डिलाइटफुल वर्ड्स बंगाली बोलने वाली पॉपुलेशन है। तो उस तरीके से हमें ये सेलिब्रेशन सारी 3 नवंबर पर 9 नवंबर लेके हमार ভাষা সপ্তাহ সেলিব্রেশন হয়। এই কারণে আজি আমি এটা মিটিং পাতিছোঁ। যোন মিটিংৰ ভিতৰত আমি গোটেই সাহিত্য সভা সদস্য আৰু আমাৰ হেড অফ ডিপাৰ্টমেণ্টবিলাক আৰু কলেজ আৰু স্কুল প্ৰিন্সিপাল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ বিষয়াসকল আমি মাতিছোঁ আৰু এটা মিটিং কৰিছোঁ। যোনখিনি মই এই কৈছোঁ কি আপোনালোকৰতো ভালকৈ সেলিব্ৰেশ্যনটো কৰিবই লাগিব। আমাৰ অসম চৰকাৰৰ যোন নিৰ্দেশ আছে মই দিছোঁ আৰু আমি আমাৰ ৰাইজৰ এই মেছেজ দিওঁ কি আপোনালোকে এই টাইমত ভালকৈ সেলিব্ৰেশ্যন কৰক। আমাৰ ৰাজ্যৰ কাৰণেতো বহুত ভাল কথা আছে কি আমি ইমান গৌৰৱ পাইছোঁ কি আমাৰ ভাষাটো ক্লাছিকেল লেংগুৱেজ বুলি ডিক্লেয়াৰ হৈছে। এই কারণে এই মেসেজটা মই আপনাদেরকে দিতে চাই। ধন্যবাদ।